আমি এতিয়া আমগুৰি গাঁৱৰ ধুনীয়া মন্দিৰ এটা দেখাম। মন্দিৰটো আমি চাবলৈ গৈ আছোঁ, আপোনালোকক দেখাম। চেণ্ডেল খুলি ল'ব লাগিব। বৰ্তমানে আমি চেণ্ডেল খুলি গৈছোঁ আৰু আহিছোঁ এইফালে। মই দেখাম মন্দিৰৰ প্লেচিংটো ধুনীয়া কিন্তু আৰু ভাল লাগিছে। এই জেগাখন বহুত ঠাণ্ডা কিন্তু মই জেকেট পিন্ধি অহা নাই অৱশ্যে, হ'লেও আহিবলৈ চেষ্টা কৰিম, আপোনালোকক দেখাম। এইয়া মন্দিৰ। আপোনালোকে আহিব চাব, জেগাটো ভাল, বহুত ভাল জেগা, ঠাণ্ডা জেগা। এয়া আমাৰ লগত আছে জিতুল আৰু আছে এয়া লগৰ কেইটামান। পাথৰ এফালে বোলে ঘুৰুং এটা আছে, কিন্তু এতিয়া আমি যাব নোৱাৰিম। কিন্তু ঘুৰুংটো যেতিয়া মন্দিৰটো অ'পেনিং হ'ব তেতিয়া যাম আমি। হ'লেও এতিয়া চেষ্টা কৰিবও নোৱাৰোঁ ঘৰত সোমাবৰ কাৰণে, দেখাবৰ কাৰণে, কিন্তু হ'লেও দেখাম আপোনালোকক। পিছত দেখাম, সময় আছে, দেখাম এদিন হ'লেও। এয়া বহুত ঠাণ্ডা পানী কিন্তু পৰিষ্কাৰ পানী, খাব পাৰে। অলপ মই পানীটো দেখাই দিছোঁ। আমি দেখালোঁ এতিয়া। এইখিনি আছিলে দেখাবৰ কাৰণে, বেছি নাই দেখাব। আছে দেখাম পিছত। ক'ৰ শিল, কিবা শিলৰ ভিতৰত ঘুৰুং আছে বোলে, আমি এইটো দেখাম। কোনফালে যায় কিন্তু নাজানো, দেখাম আৰু পিছত। কাছ কোনখিনি কাছ? এইটো কাছৰ মাথা, এইটোকে কাছৰ জেগা হয় নেকি? আৰু আমাৰ মতে, শুনা মতে এইটো বোলে কাছৰ মাথা, আৰু কাছৰ মাথাৰ ওপৰৰ ফালে আছে বোলে এইটো পিঠিটো। আপোনালোকে চাব আহিব, ভাল লাগে জেগাবোৰ। এইটো কাছৰ মাথা আৰু এইটো পিঠিটো। আহিব আপোনালোকে চাব, ভাল লাগে। ঠিক আছে, এতিয়া আমি যাম। এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনিকে আমাৰ ভিডিঅ'টো সমাপ্ত কৰিম আৰু আমি যাম। মানুহ বহা জেগাবোৰ ভালে বনাইছে, জিৰণি কোঠা বনাই দিছে, এইখিনি দেখাম আৰু মই ভিডিঅ'টো সামৰি মাৰিম। ওচৰতে পুখুৰীও আছে ইয়াত। আমাৰ লগত আহিছে জিতুল্লা, ইয়াৰ পিছত পিছে আহি আছে আৰু জিতুল্লা আমাৰ লগত আহিছোঁ আমি। আৰু দেখাম এইটো জিৰণি কোঠা, আপোনালোকে ইয়াত জিৰাব পাৰিব। আপোনালোকৰ কিবা কিনি ভেজাল আছে যদি ইয়াত হেৰি কৰিব পাৰিব। ইয়াত কিবা কিনি চোৱা হয়, মানে বেমাৰৰ বিষয়ে, কিবা কিনি বিষয়ে, আৰু এই যিকোনো চলিউশ্যন ইয়াত পোৱা যায় আৰু। মানে মই জানামতে বহুতখিনি এতিয়া ক'বতো নোৱাৰিম, বহুত পায় আৰু। আমি এতিয়া অলপ বহি ল'ম, বহি আমাৰ ইয়াত ভিডিঅ'টো সামৰণি মাৰিছোঁ এইখিনিতে। বাই বাই।